টিমনা আঞ্চলিক ৰঙালী বিহুলে আহি কেনে আপোনাক কেনেকুৱা লাগিলে অনুভৱটো ক'ব ভাল লাগিলে ৰাইজৰ ইমান ধুনীয়া সহায় আৰু মানুহখিনি এনাৰ্জি বহুত বেছি পুনৰ আহিম পুনৰ ভৱিষ্যতে আকৌ আহিম ভাল লাগিলে আপুনি যেহেতু অকণমান লেটকে আহিলে আপুনি বেয়া পাইছে নেকি পুৰা পোহৰ হৈ গ'ল টাইমটো কিমান হ'ল টাইমটো কিমান হ'ল চাবলৈ সকলোকে নমস্কাৰ অন্যটো ভিডিঅ'লৈ আৰু এইফালে আমাৰ টিমনা আঞ্চলিক ৰঙালী বিহু 2025 তালে গৈছিলোঁ মানুহ নাই মানে শোভাযাত্ৰাৰ কাৰণে সেইফালে এইটো ৰাস্তাত গৈ এনেকৈ ঘূৰি আহিছে মানে শোভাযাত্ৰাৰ কাৰণে গৈছে মানুহবিলাক চবেই এতিয়া ইয়াত চাহৰ ৰখি আছোঁ এইফালে আমাৰ দিগন্ত দাৰ দোকান বস্তু নাই কেইটামান আছেহে আৰু আনিব বস্তু আনিব এতিয়া মানে পোনে আহিছে আৰু বস্তু কেইটামান আনিছে মানুহ নাই যে গধূলিলৈকে আহি যাব ন দোকান ভৰ্তি হৈ যাব বঢ়িয়া এইফালে গায়েনে বায়েনে একদম পূৰা আহি আছে মোৰ মানে পুৰা চৰ্দি লাগি আছে সেইকাৰণে শোভাযাত্ৰা নগ'লোঁ আৰু তাতে ৰ'দ ইমান এইফালে চাওক না ৰ'দ যিটো গৰম আজি গৰমটো বেছি গুৱাহাটীৰ মতে লিখিছিলে ৰাতিপুৱা সোনকালে বাৰু শোভাযাত্ৰাটো কিন্তু হ'লগৈ 12টা বজাত 11:30 12টা এনেকৈ হ'ল এতিয়া 12টা বাজি পাৰ হ'ল বাৰু এইফালে আহিছে মই অলপ উচপা কৰি দিওঁ বুলি ভাবিছোঁ ভিডিঅ'টো এইফালে মোৰ লগত ভাইটি এটা কালি বিহু চাবলৈ আৰু নগ'লোঁ আৰু দিনতে সেই যি গ'লোঁ ৰাতিপুৱা টাইমতে সিমানখিনিয়ে চালোঁ আৰু শোভাযাত্ৰা চালোঁ তাৰপিছত আৰু ৰাতি তেনেকৈ নগ'লোঁ আৰু কিবাকিবি প্ৰগ্ৰেম আছিলে ঢোল বাদন পেঁপা বাদন আৰু কি আছিলে জানো পাহৰিলোঁ বিহুৱতী আছিলে বিহুৱতী একদম পূৰা ৰাতিপুৱা 8মান বজাই দিলে বোলে মই দেৰিকৈ উঠিছোঁ বাৰু তথাপিও মানে চোৱাগৈ নহ'ল বিহু কিন্তু মাত শুনিছিলোঁ আৰু একদম ৰাতিপুৱা পুৱা পোহৰ হৈ গৈছে আৰু এতিয়ালৈকে বিহু নাচি আছে নাচনী আজি যাব লাগিব ৰাতি এতিয়া গধূলি হৈছে বাৰু এনেই ৰাস্তাফালে ওলাই আহিছোঁ তালৈও গৈ আহিম বুলি ভাবিছোঁ এইফালে মানস আছে মোৰ লগত এই আৰু মই গৈছোঁ আৰু কি হৈ আছে চাই আহোঁগৈ আকৌ ৰাতিনো আৰু লক্ষ্যজিৎ দা আহিব বঢ়িয়া লাগিব এইফালে দৰ্শকসকল একদম বহিছে ইহঁতে আহি মেলি এইফালে আমাৰ জুলন বেছ ভি বেছ ৱাও এখন কি VIP কাৰ্ড নেকি বাপৰে চেলিব্ৰিটি মানুহ দেই গাইজ গোটেই ফিল্ডখন গাড়ীয়ে ভৰ্তি গাড়ী বাইক আৰু লাহেকৈ মানুহ ভৰ্তি হৈছে আৰু এতিয়া বিহু নৃত্য নাচি আছে ঘৰৰ পৰা গৈ আহোঁগৈ খানাটো খাই আহোঁগৈ আকৌ আহিব লাগিব ইয়ালৈ জুলন ভাইৰ লগতে যাওঁ মই আছে গৈ আহোঁ ভাতটো খাই আহোঁ ভোক লাগিছে অলপ
বাই লটো বগী বুলি এই বগী বুলি কি সুন্দৰ হুঁচৰি দল বঢ়িয়া লাগিলে দেই চাই কেনে সৰু সৰু ভাইটিকেইটাও এইফালে এতিয়া হৰাই দিছে এইফালে চলি আছে হুঁচৰি আৰু ৰাইজসকলে পুৰা ধ্যানত চাই আছে আৰু দেই আমি এইফালে ৰখি আছো বিশ্ব এইফালে শেষ হোৱাৰ পাছত আকৌ বঁটা বিতৰণী অনুষ্ঠান তাৰপিছতে আৰু ছিংগাৰ উঠিব আৰু তাৰপিছত পুৰা গান আৰু বজিব আৰু নাচিব লাগিব পুৰা বোকা ডান্স কৰিবলৈ বোকাই নাই A few moments later. গাইছ এইফালে চাওক 3:10 হৈ গ'ল এতিয়ালৈকে ছিংগাৰ উঠাই নাই এইফালে বঁটা বিতৰণী অনুষ্ঠানেই হৈ আছে কিবা ক'বা নেকি তুমি ভাগৰে লাগিলে ঘৰলৈ পুৰা পোহৰ হৈ গ'ল টাইমটো কিমান হ'ল টাইমটো কিমান হ'ল চাবলৈ দাদাসকল পুৰা নাচিছে উলিয়াই দে দেখাই দিয়ে টাইমটো পুৰা মানুহ মানে আধা গৈছে কিন্তু প্ৰায়ভাগ আছেই প্ৰগ্ৰেম কেনে লাগিলে দেৰি হ'ল কিন্তু মজা লাগিছে খালি প্ৰগ্ৰেম এখন আমাৰ দুলন ভাইকত ওচৰলৈ গৈ পুৰা শুনিছেগৈ নাচি আছে পুৰা চব এইফালে একদম মানে মানুহ প্ৰায় খালিয়ে হৈ গ'ল
দাদা দাদা তিমনা আঞ্চলিক ৰঙালী বিহুলৈ আহি কেনে আপোনাৰ কেনেকুৱা লাগিলে অনুভৱটো ক'ব ভাল লাগিলে ৰাইজৰ ইমান ধুনীয়া সঁহাৰি আৰু মানুহখিনি এনাৰ্জিটো বহুত বেছি পুনৰ আহিম পুনৰ ভৱিষ্যতে আকৌ আহিম ভাল লাগিলে আপুনি যিহেতু অকণমান লেটকৈ আহিলে আপুনি বেয়া পাইছে নেকি নহয় লেটকৈ মানে হেৰি হ'ল মই 10টা বজাত আহিলোঁ আহি পিনি ইয়াত বহিলোঁ আমাৰ অনুষ্ঠান যিহেতু কিছুমান অনুষ্ঠান বাকী থাকিলে অনুষ্ঠানবিলাক শেষ হোৱা নাছিলে যে সেইকাৰণে অকণমান উঠাটো দেৰি হ'ল আৰু বাকী যিখিনি হওক যিকোনো সময় গালোঁ ভাল লাগিলে ৰাইজৰ লগত থাকি ৰাইজৰ লগত কেনেকুৱা লাগিলে মজা এইফালে লক্ষ্যদা চবেই ফটো লোৱাত চেলফি লৈছে চবেই বিশ্ব আৰু জুলন ভাইও ল'লে বাৰু এতিয়া আমি যাব লাগে ন ঘৰলৈ টাইমটো 6টা বাজি গ'ল ফিল্ডখনৰ অৱস্থা চাওক একদম কেনেকুৱা হৈ গ'ল গোটেই কেৰি বেগ বটল বিহু কেনেকুৱা লাগিলে কোৱা ভাষ্য আগবঢ়োৱা ভাল লাগিলে এতিয়া 6টা বাজিলে তো মজা চাওক একদম পূৰা পোহৰ এতিয়া হুবিগে নে নুহুৱ এই এটাই শুব এটাই নুশুৱে মই শুব লাগিব একদম চকু টকু মানে ফুলি গৈছে চাগে কিবা লাগিছে হয় নেকি বাপৰে তেনেহ'লে আজি ভিডিঅ'টো ইমানটা সামৰি দিছোঁ সামৰি দিওঁ ন তোমালোকে কিবা এটা কৈ দিয়া আমি কিবা এটা কৈ দিছোঁ কিবা এটা কৈ দিয়া আজিলৈ ভিডিঅ'টো ইমানটা সামৰি দিছোঁ ধন্যবাদ